So friend, welcome to SMS Franka. আজি মই কথা পাতিব ওলাইছোঁ আমাৰ মোবাইলত কেতিয়াবা কোনোবাই বেয়াকৈ ফোন কৰাৰ পাছত আমাৰ কি হয় ফোন আহি থাকে আৰু নেটটো ইউজ কৰিব লাগে বা আমি পাবজি খেলি আছোঁ বা কোনোবা ফোন আহি আছে চ' আমি অফলাইন মোবাইলত অফিচ লাইন কৰি কিনে আমি কেনেকৈ ফ্লাইট মোড কৰি কিনে কেনেকৈ নেট ইউজ কৰিব পাৰিম আজি সেইটো বিষয়ে আলোচনা কৰিম চ' ফ্ৰেণ্ড আপোনালোকে চিম্পলি আপোনালোকৰ মোবাইলত যদি কোনোবাই কল কৰি থাকে ব'ৰ কৰি থাকে আপুনি নেট ইউজ কৰিব লাগে বাট আপুনি পাৰা নাই বিকজ নেট অন কৰিবলৈ হ'লে আপোনাৰ ফোন আহি যাব চিম অন কৰি ৰাখিবলৈ চ' আজি মই আপোনালোকক কৈ আছোঁ কেনেকৈ আপোনালোকে আপোনালোকৰ মোবাইলটো ফ্লাইট মোডত ৰাখি কিনে কেনেকৈ নেট ইউজ কৰিব পাৰে চ' চিম্পলি ফ্ৰেণ্ড মোৰ ভালকৈ ভিডিঅ'টো চাই ল'ব এবাৰ আপোনালোকেও এটা এপ ইনষ্টল কৰিব লাগিব এপটোৰ নাম মই আপোনালোকক ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম মই আপোনালোকে দেখাই আছোঁ কেনেকৈ আপুনি এপটো ইনষ্টল কৰিব প্লে ষ্ট'ৰৰ পৰা আৰু আপোনালোকে ইউজ কৰিব পাৰিব অফলাইন মোডত কেনেকৈ মোবাইল ইউজ কৰিব পাৰিব নেটটো ইউজ কৰিব পাৰিব আপোনালোকৰ ফোন নাহে ফোন ব্লক হৈ থাকিব কোনেও গম নাপাব কোনোবাই ফোন কৰিলে আপোনাৰ মোবাইল ছুইচ অফ আহিব বাট আপোনাৰ নেট ইউজ কৰি থাকিব পাৰিব এনি টাইম চ' চিম্পলি আপোনালোকে প্লে ষ্ট'ৰত যাব এটা কোড আছে একচুৱেলি এটা কোড আছে এইটো চব মোবাইলত এইটো কোডটো এপ্লাই নহয় যেনেকৈ *#4636# এইটো মাৰিলে কোনোবা মোবাইলত ছেটিংটো আহি যায় বাট কাৰোবাৰ মোবাইলত এইটো এপটোত এইটো কোডটো ছাপোৰ্ট নকৰে দেন যাৰ মোবাইলৰ কোডটো ছাপোৰ্ট নকৰে সিহঁতৰ বাবে দেখাই আছোঁ আৰু যাৰ মোবাইলৰ কোডটো ছাপোৰ্ট কৰে সিও কেনেকৈ ৰেডিঅ'টো অন কৰিব মোবাইল ৰেডিঅ' ছাৰ্ভিচটো কেনেকৈ অন কৰিব সেইটোও দেখাই আছোঁ মই চিম্পলি আপোনালোকে যাব লাগিব প্লে ষ্ট'ৰত গৈ পেলাই প্লে ষ্ট'ৰত লিখিব নেটৱৰ্ক মোড বুলি এনেকৈ টাইপ কৰি দিব নেটৱৰ্ক মোড এই প্ৰথমত যিটো এপ আহিব নেটৱৰ্ক মোড বুলি সেই এপটো আপোনালোকে চিম্পলি ইনষ্টল কৰি ল'ব চিম্পলি সেই ছফ্টৱেৰটো ইনষ্টল কৰাৰ পাছত এইটো বেছি MBৰ নহয় বাছ 2-3 MB হয় ছেটিংটো আমি একচেছ কৰিবলৈ এই ছফ্টৱেৰটোৰ সহায় লৈছোঁ আৰু জাষ্ট যাম আমি চিম্পলি গৈ পেলাই এপটো অ'পেন কৰি আমি অফলাইন মোডত গুচি যাম ফ্ৰেণ্ড এইটো ফ্লাইট মোডত মই অলৰেডি গুচি গ'লোঁ এতিয়া আপোনালোকে কৰিবলগীয়া এইটো নাই এতিয়া চাওক এইটো যে মোবাইল ৰেডিঅ' পাৱাৰ বুলি এটা আছে এইটো অফ হৈ গৈছে অফলাইন কৰাৰ লগে লগে এইটো মোবাইল ৰেডিঅ' পাৱাৰটো অফ হৈ গৈছে আৰু যোনে এক্সেছ কৰি আহিব *#4636 যোনে সেই কোডটো এক্সেছ কৰি আহিব তাৰ ছেটিংটো অলপ বেলেগকৈ আহিব তাৰ ইয়াতে লিখা থাকিব মোবাইল ৰেডিঅ' পাৱাৰ বুলি এনেকৈ লিখা থাকিব এতিয়া বৰ্তমান মোৰ ভইচ ছাৰ্ভিচ ৰেডিঅ' অফ হৈ আছে ফ্ৰেণ্ড চ' ৰিং ছাৰ্ভিচত এতিয়া ফেইল দেখাই আছে চ' আপোনালোকে চিম্পলি কি কৰিব লাগিব এই অপশ্যনটো অন কৰি দিব লাগিব এই অপশ্যনটো অন কৰি দিয়াৰ পাছত আপোনাৰ মোবাইলত ইণ্টাৰনেট ছাৰ্ভিচটো চলা আৰম্ভ হৈ যাব চিম্পলি এইটো অন কৰি কিনি মিনিমাইজ কৰি দিব জাষ্ট এতিয়া আপুনি যি বিচাৰিব সেইটো অপশ্যনটোৱে নেটটো এক্সেছ হৈ থাকিব আপোনাৰ মোবাইলত নেটটো চলি থাকিব চৰি ফ্ৰেণ্ড মোৰ এক্সেছটো হোৱা নাই ভালকৈ মই আকৌ অফ হৈ আছে এই ৰেডিঅ' ছাৰ্ভিচটো আপোনালোকে চিম্পলি অন কৰি দিব লাগিব অন কৰি দিলে অট'মেটিকলি আপোনালোকৰ নেট চলি থাকিব চ' যদি আপুনিও ট্ৰাই কৰিব পাৰে যদি ট্ৰাই কৰি কিবা প্ৰব্লেম হয় মোৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰিব যদি কিবা প্ৰব্লেম থাকে মোক সুধি ল'ব মই আপোনালোকৰ যিমান পাৰোঁ সহায় কৰি দিম থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং মাই ভিডিঅ' থেংক ইউ গাইজ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ফ্ৰেণ্ড ছাবস্ক্ৰাইবাৰ ইমান কম হৈ আছে ভিউৱাৰো পোৱা নাই এনেই মাথা টেনশ্যন লাগি আছে চেনেলটো চলিব নে নচলিব বেয়া লাগি আছে এতিয়া চ' এদিন নাই এদিন সফল হ'ম বুলি আশা কৰি ভিডিঅ'কেইটা বনাই আছোঁ থেংক ইউ